दिनैनि भिडिअआ जोबोद इम्पर्टेन्ट बिटिआरनि जोंहा गुनिसिन गियानिसिन इएम मानगोनां राकेश ब्रह्म सारा बुंदों नांगौबा स्कुल कलेज हस्पिटाल गासिबो जोबलांजोबथों अब्लाबो जोङो बिजेपिजों लोगो जादों। राकेश ब्रह्म बिथां सारा बिटिआरनि सासे गुनि गियानिसिन इएम बिथाङा बुंदों इउपिपिएल दला बिटिआरखौ बिजेपिनो टेन्डार होखाबाय। जेरैखि जाया बिटिसिआव बिजेपिजों बिथांमोना मित्र लोगो जानायखौ नागारा। जेरैखि जाया दा दिनै बिथांमोन नेशनेल पार्टिखौ लाफायाजासे बिपिएफ आरो इउपिपिएल ओनसोलनि गोजा रिजनेल पलिटिकेल पार्टि गोजा ज' जानानै काउन्सिलखौ सालायनो बिथांमोना राजि जाया आरो गोसो गैया। थब जबैनो बिराद मोजां जोङो सोलिलांनो हायो, नाथाय बिथांमोना नेशनेलजों मा गेम गेलेनाय जानो नागिरदों बेखौ बुजियाखै। स' अब्ला नोंथांमोना बिथां राकेश ब्रह्म मोस्ट टेलेन्टेड इएम अफ बिटिआर बिथां सारा मा बुंदों नोंथांमोना खुद खोनासंदो। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যেহেতু আমাৰ এই কোকৰাঝাৰ অঞ্চলত এটা আমাৰ ৰূপনাথ ব্ৰহ্ম মেডিকেল হস্পিটেলটো লৈ পেলাই এটা পৰিৱেশ সৃষ্টি হৈছে। আমাৰ ইয়াৰ বিষয়ে আমাৰ সতীৰ্থ বন্ধু উকিল ডাঙৰীয়াই ক'লে, এতিয়া আৰু ইয়াৰ বিষয়ে আৰু ক'বলগীয়া নাই। এইটো এনে এটা এই অঞ্চলৰ পৰিৱেশটো নষ্ট কৰাৰ কাৰণে বিপিএফ বাহিনীৰ এটা প্ৰচেষ্টা। গতিকে মই সেই দিশত নকোৱা কৰি আমাৰ বিশেষ কৰি এই দিনাখন যে আমি জয়যুক্ত হোৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ যি এটা নতুন এটা পৰিৱৰ্তন আমাক দিলে, আমি তেখেতক আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই অঞ্চলত 10 বছৰ ধৰি আমাৰ এটা সাম্প্ৰদায়িক ধৰণৰ এটা পৰিৱেশ, এটা বড়ো অবড়োৰ মাজত এটা সংঘাত এটা সৃষ্টি কৰা এটা দলে ইয়াত আমাক চলাই আছিলে। গতিকে এইটো আঁতৰাই আজি ইয়াত আমি বিচৰাৰ দৰে সকলো সমাজে বিচৰাৰ দৰে আজি আমি ইয়াতে ইউপিপিএল আৰু এনডিএ আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জয়যুক্ত কৰিবলৈ সক্ষম হ'লোঁ। গতিকে সমগ্ৰ বিটিআৰবাসী ৰাইজক মই আপোনালোকৰ মিডিয়াৰে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইটো নহয়, অলৰেডি মোদী ডাঙৰীয়াই কৈছে বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এনডিএত থকাৰ পিছত আৰু যে কেতিয়াও যে বেলেগ কৰি আৰু ইলেকশ্যন খেলা নহয়, এইটো সমগ্ৰ ভাৰতত আৰু এটি এনডিএৰে নিয়ম আৰু এনডিএ এইটো প্ৰতিশ্ৰুতিৰে বা এইটো ৰাস্তাৰে তেখেতসকলে যায় আৰু আমি সেই বিশ্বাসৰে এনডিএৰ লগত আমি আছোঁ। গতিকে অনাগত যোনটো ইলেকশ্যন হ'বলৈ আহি আছে তাত আমি এনডিএ হৈয়ে কোকৰাঝাৰ সমষ্টিটো আমি ফাইট কৰিম। বহুতে বহু ধৰণৰ কথা কয়, কিন্তু আমি এনডিএ হৈ পেলাই ইয়াত আমি ইউপিপিএল আৰু বিজেপি বুলি কথা নাহে, আমি এনডিএ হৈ খেলিছোঁ। আৰু সকলোৱে জানে যে লোকসভা ইলেকশ্যনটো তাৰ যোনটো ট্ৰেইন সেইটো অলপ বেলেগ ধৰণৰ হয়। যেনেকুৱা এইবাৰ বিপিএফে এই বিটিআৰ এই অঞ্চলত স্পেচিয়েলি কোকৰাঝাৰ এটা ডাষ্টবিনৰ দৰে চুৰুপৰ এটা ৰূপ লৈছে। ডাষ্টবিন মানে আপোনালোকে গম পায় যে বিপিএফ বুলি সেই কোকৰাঝাৰ সমষ্টিত নায়েই, কিন্তু কিছুমান মানুহে যোনে সাম্প্ৰদায়িক ভাল পায়, যোনে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায়, তেখেতসকলে ভোট দিবলৈ জাগা পোৱা নাই। গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন বিপিএফ যিহেতু আজিৰ দিনত ডাষ্টবিন, সেই ডাষ্টবিনৰ ভোটকেইটা পৰিছে, বেলেগ একো নাই। ইয়াত বিটিচিত আৰু বিপিএফ আৰু নাই। আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো বিটিচি ইলেকশ্যন, এই বিটিচি ইলেকশ্যন তেখেতসকলে 40টাৰ মাজত এটাও সমষ্টিত নিজিকে। অকলে খেলাৰ কথাই নাই। যেতিয়ালৈ আমি এতিয়া এনডিএ হৈ আছোঁ, এনডিএ অলপ আগতে কৈছোঁ আমি এনডিএ হৈ খেলাৰ আমাৰ বহুত ইচ্ছা। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনেই হওক আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে আৰু আমি সেনে মততে কাম কৰি আছোঁ সকলোৱে। মই সেইটোৱে কৈছোঁ, বিপিএফৰ সকলো ভোটবিলাক ডাষ্টবিনৰ ভোট। ডাষ্টবিন, এই ডাষ্টবিনৰ অৰ্থটো আপোনালোকে ওলাই ল'ব। ডাষ্টবিনৰ কোনে ভোট পেলাব পাৰে সেই কথাটো আমাৰ বিটিআৰবাসী ৰাইজে জানে। সঠিকতে বিপিএফক ভাল পাই পেলাই কোনো ভোট দিয়া নাই, বিপিএফক ডাষ্টবিন বুলি ভোটটো তাত পেলাইছে। स' जोबनायाव नोंथांमोना मा सानदों कमेन्ट्सनि गेजेरजों फोरमायहरबानो जाबाय। भिडिअखौ एसेखिनियाव दोनथ'बाय। थेंक इउ माच फर वाचिं।